আমি যিমানেই a প্লাছ b হোল স্কুৱেৰ বহুত ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন কেমেষ্ট্ৰি ফিজিক্স নিশিকোঁ কিয় বা ইকনমিক্স ৰাজনীতি বিজ্ঞান নিশিকোঁ কিয় যদি আমি চিটুৱেশ্যন এটাত পৰোঁ আৰু আমি সেই চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিম নিশিকোঁ নাজানো সেই সমস্যাটো সমাধান কৰবা শিকা নাই দেন আমাৰ এই জ্ঞান ইমানখিনি ইনফৰমেশ্যনৰ কি লাভ হ'ল আমি সদায় জ্ঞানী হ'ব ট্ৰাই কৰিব লাগে জানবা লাগে কেনেকৈ চিটুৱেশ্যনটো হেণ্ডেল কৰে জানবা লাগে আমাৰ ইম'শ্যনবিলাক কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ জানবা লাগে আমাৰ জীৱনৰ সমস্যাবিলাক কিমান স্মুথলি আমি সমাধান কৰি জাষ্ট জীৱনটো এনজয় কৰি যাব পাৰোঁ সেইখিনি ইম্পৰ্টেণ্ট ডাটা ইনফৰমেশ্যন এইবিলাক কিহৰ কাৰণে কিবা এটা চৰকাৰী চাকৰি কৰিব খুজিছা তাৰ কাৰণে তাহোন চেকবা খুজিছে ফিল্টাৰ কৰিব খুজিছে মানুহ তাৰ কাৰণে ইনফৰমেশ্যন জৰুৰত হয় মই যদি আজি কোনোবা এটা ফুটবলাৰৰ নাম নাজানো কোনোবা এখন পাহাৰৰ নাম নাজানো কোনোবা এটা পলিটিচিয়ানৰ কৰ্মৰ নাম নাজানো বা কিবা এটা মহান মানুহ এজন আছে সেই মানুহজনে কৰা কামখিনি যদি মই ভালকৈ নাজানো ইমান বেছি ফৰক নপৰে মোৰ জিন্দগীত মোৰ জীৱনত মোৰ লাইফত মই কেনেকৈ এটা লাইফ এই লাইফটো সম্পূৰ্ণ মোৰ তো মই জীৱনটো চলবাক লগি বা অতিবাহিত কৰবাক লগি যিমান সহজভাৱে মই লৈ যাব পাৰোঁ মোৰ জীৱনটো চলাই লৈ যাব পাৰোঁ সেইটো মোৰ দায়িত্ব তো মই যদি দুটামান ইনফৰমেশ্যন নাজানো মহান ব্যক্তিৰ বিষয়ে নাজানো মই যদি ভূগোল নাজানো পলিটিক্স নাজানো বা কেমেষ্ট্ৰি ফিজিক্স বা দুটামান মেথছ কৰিব নাজানো ইমান কথা নাই কিন্তু যদি মোৰ জীৱনত নিজৰ জীৱনতে হোৱা কিছুমান সমস্যা মই ভালকৈ সমাধান ল'ব পৰা নাই মই এনি টাইম প্ৰেছাৰত থাকোঁ মই চিন্তাত থাকোঁ যে মই কেনেকৈ ছল্ভ কৰিম কি কৰিম দেন মোৰ সেই এডুকেশ্যন সেই শিক্ষা মোৰ অনৰ্থক ব্যৰ্থক সমস্যাৰ মানে কথা কৈছোঁ যে আমি এটা ৰাস্তাইদি যাই আছোঁ কাৰোবাৰ লগত খুন্দা খুন্দি হ'ল তৰ্কাতৰ্কি হ'ল কিয় আমি সেই চিটুৱেশ্যনটোত আমাৰ সেই এংগাৰ বা খংখিনি জৰুৰত হয় না নহয় আমি যেতিয়া এনালাইজ কৰিব শিকিম এইটো কোৱা নাই যে তই কোনোদিনে খঙে নকৰবি কোনোবাক নাৱৰে নহয় সেইটো কথা কোৱা নাই কিন্তু কিছুমান চিটুৱেশ্যনত আমাক খং লাগে কিছুমান চিটুৱেশ্যনত আমাক নালাগে আমাৰ এই ইম'শ্যনখিনি আমি কণ্ট্ৰল কৰিব পাৰোঁ না নাই তাৰে আমি ট্ৰেইনিং কৰিব লাগে আমি যিটো চিটুৱেশ্যনতে কেৱল কান্দি দিম নেকি সেই কি কাৰণত আমি কান্দিম আমি কণ্ট্ৰল কৰিব জানিব লাগিব শিকিব লাগিব শিকাটো এনে নহয় যে তাৰে কিবা কোৰ্চ আছে আমি আমাৰ জীৱনৰ পৰা শিকিব লাগিব জীৱনটোক সহজভাৱে ল'ব লাগিব আৰু এনালাইজ কৰিব লাগিব আমি যেতিয়া এনালাইজ কৰা শিকিম যে এইখিনি চিটুৱেশ্যনত সঁচাকৈ এইটো ৰিয়েকশ্যনৰ ইম্পৰ্টেণ্ট না যেতিয়া আমি নিজকে সুধিম সৰু এক্সাম্পল এটা দি বুজি দিওঁ ষ্টুডেণ্টৰ হিচাপত যে ষ্টুডেণ্টে টিচাৰে ক্লাছ নকৰিলে খুব ভাল পায় কিন্তু সেই টিচাৰজনে যদি আৰু 3 দিনমান ক্ষতি কৰে দেন কিন্তু ষ্টুডেণ্টৰ খং উঠে কাৰণ একদিন ক্লাছ নকৰিলে ঠিক আছে এনজয় আজি পূৰা এনজয় কৰিম কিন্তু 3 দিন 4 দিন ক্লাছ নকৰাৰ লগে সিহঁতৰ টেনশ্যন হৈ যায় আমাৰ চিলেবাছ কমপ্লিট হ'ব না নাই তো এই এটা চিটুৱেশ্যন তাৰ মানে কি আমি একচুৱেলি ক্লাছ ক্ষতি কৰিলে ভাল নাপাওঁ কিন্তু আমাৰ জাষ্ট এটা ফিলিং ভুৱা ফিলিংছ এটা যে ক্লাছ নকৰিলে আমাৰ ভাল লাগে এটা ভুৱা ফিলিং সঁচাকৈ যদি চাব যাওঁ সেইটো এটা ভুৱা ফিলিং চবেই এনজয় কৰি আছে আমিও এনজয় কৰোঁ সেনেকুৱা টাইপৰ এটা ভুৱা ফিলিংছৰ কাৰণে জাষ্ট আমি চাবা দি আছোঁ আমি এনালাইজো কৰা নাই তো এজ এ ষ্টুডেণ্টৰ পৰাই মই আৰম্ভ কৰিছোঁ এই ষ্টুডেণ্টে সেই বস্তুখিনি যেতিয়া এনালাইজ কৰিব পৰা হ'ব যে আচলতে ক্লাছটো লাগে নে নাই আচলতে মই এনজয় কৰিব খুজিছোঁ নেকি একচুৱেলি মই আহিবা কিয় খুজিছোঁ কলেজত যদি মই কলেজত আহি নপঢ়োৱে 3টা ক্লাছ মই নকৰিলোঁ তো মই কলেজত আহি কি লাভ এনেকুৱা ধৰণৰ ষ্টাৰ্টিং হয় আমাৰ চিন্তা কৰাৰ এজ এ এডাল্ট গ্ৰ'ন আপ মেন চাবচোন আমাৰ জীৱনত বহুত সমস্যা থাকে আৰু সমস্যাবিলাক আমি সমাধান কৰিব নোৱাৰি আমি প্ৰেছাৰ ফিল কৰোঁ যে চাকৰি বা নাই অমুক পৰিয়াল পুহিবা আছে তো আমি সেই চিন্তাবিলাকক বাৰে বাৰে আমি আৰু বেছি সমস্যাৰ সৃষ্টি কৰোঁ তো সমস্যাবিলাক সমাধান কৰবাক লৈকে আমি চেষ্টা নকৰোঁ
সমাধান কেনেকৈ কৰে ক'লিয়ে হ'ব নেকি সমাধান? নহয়। কিন্তু এটলিষ্ট আমি আমাৰ প্ৰেছাৰটো কমাবা এটলিষ্ট ট্ৰাই কৰিব লাগিব। যে য়েছ, মোৰ এইখিনি কাম আছে, এটলিষ্ট মই ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব, তেতিয়াহে শেষ হ'ব। আমি আৰম্ভ নকৰোঁ কোনো কাম, কোনো এটা চাকৰি পাবৰ কাৰণে কোনো ট্ৰাই নকৰোঁ, খালি আমাক এটা চাকৰি লাগে, কোনে দিব? নেদে। ইউ আৰ নট এলিজিবল। জাষ্ট এটা এক্সাম্পল দি কৈছোঁ কথাবিলাক, যে গুৰুত্বপূৰ্ণ কথা, আমি যেতিয়াই আমাৰ লাইফটো ইজি কৰবাক লৈকে কিছুমান ষ্টেপ ল'ম আমাৰ নিজৰ মাজতে, নিজৰ মাথাতে, তেতিয়াই আমাৰ লাইফটো সহজ হৈ পৰে। আৰু সহজ কৰাটো বহুত ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। মিছা ষ্ট্ৰেছ, মিছা চিন্তা, কিছুমান নিগেটিভ চিন্তা, আমি এই নিগেটিভৰ কথাই ক'লোঁ, যে আমাৰ জীৱনত এনেকুৱা বহুত মানুহ থাকে কেৱল আমাৰ নিগেটিভিটিয়ে খালি বিলাই ফুৰে, যিবিলাকৰ দৰকাৰ নাই, বিষাক্ত, এনেই এইটোৰ কথা সেইটো ক'ব, সেইটোৰ কথা সেইটো ক'ব, যিবিলাক দৰকাৰ অদৰকাৰী কথা কৈ আমাৰ মাথাটো নষ্ট কৰে। তো আমি সেইবিলাক একচুৱেলি আমাক লাগে না নাই, আমি এনালাইজ কৰিব শিকিব লাগিব। কেনেকৈ? একবাৰ নিজক সুধিব লাগিব। আমাৰ জীৱনটোৰ ভিতৰে নিজে নিজৰ জীৱনটোৰ বিষয়ে চাব লাগিব। যিখিনি বস্তু লাগে সেইখিনি বস্তু ল'ব লাগিব, যিখিনি বাদ দিব লাগে সেইখিনি বাদ দিবা শিকিব লাগিব। তো তাৰ পৰা আমাৰ জ্ঞান আহৰণ হয়, আমি জ্ঞানী হওঁ সঁচাকৈ। ইনফৰমেশ্যন দুটা লৈ কিতাপ পঢ়িয়ে জানা নহয় মানুহ, মানুহে জানা হয় চিন্তা কৰিব শিকে। জীৱনটো সহজভাৱে ল'বা শিকাৰ পাছতহে আমি একচুৱেল ৱাইজ মেন এটা হ'ব পাৰোঁ। য়েছ, দ্যাটছ ইট ফৰ টুডে।